আওক এই বিশাল জংগলত বৰ্তমান আমি দুটাই আৰু আগাৰতো অলপ ভাল আছে এইফালে আগত ব্ৰহ্মপুত্ৰ আছে নহওক এই জংগলৰ মাজত মোটামুটি আমি এতিয়া অকলে গাইস হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই মিহি ব্লগছলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইস আজি মানে অলপমান ফুৰিব যাম, বাকী একো নাই, এনে নৰ্মেল এটা ব্লগ হ'ব। তো গাইস বলক আমাৰ লগত আপোনালোকক অলপমান ফুৰাবলৈ লৈ যাওঁ। তো গাইস বলক আমি ভিডিঅ'টো মিহিকৈ আৰম্ভ কৰোঁ গাইস। বলক গাইস বলক। তো গাইস এতিয়া মানে আমি আৰু মিহিকৈ আপ উঠিম আৰু আপ উঠা নাই বৰ্তমান। এতিয়া এইখন হ'ল গেটখন, এইখন তেৰা ৰাস্তা ফুৰাই দিয়ে এইখন গেটখনৰ ভিতৰত আমি বৰ্তমান এতিয়া বিশাল জংগলৰ মাজত এতিয়া আমি সোমাই আহিলোঁ। এই মাত্ৰ জাষ্ট আমি সোমাই আহিলোঁ বিশাল জংগলৰ মাজত, অকলে বাইক লৈ আগুৱাই যাই আছোঁ। ইয়াতে কোনো কাকো দেখা নাপাওঁ, ৰাস্তাত একদম অকলে বৰ্তমান আমি যাই আছোঁ। তো চাই থাকক আপোনালোকে। মানে অলপমান আহি জংগলৰ মাজত অলপমান পাহাৰৰ মাজত অলপ অকলে অলপমান ভিডিঅ' বনাবলৈ আহিছিলোঁ, কিন্তু লগত আমাৰ মাহিৰ ল'ৰাটো আছে। অকলে বুলি নকওঁ, আমি দুজন আছোঁ। তো বাকী যিয়ে কি নহওক এই জংগলৰ মাজত মোটামুটি আমি এতিয়া অকলে আছোঁ। তো মোৰ ইয়াতে আছে বাইক, মোৰ বসন্তী, আৰু এইটো মাহিৰ ল'ৰাটো, আৰু এইটো মই, আৰু অকলে এতিয়া আমি ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকে লাষ্টলৈকে চাই। তো গাইছ আৰু আমাৰ পিৰে সৰু মিনি টিকুট মিনি আখুত মিনি ৰাস্তা তৈরি আমাৰ আৰু পুনৰ যাত্ৰা আৰম্ভ হৈ গ'ল। এতিয়া মানে একদম টপত আহি পেলো, টপত আহি আৰু তলত আহিলোঁ অলপমান। তলত আহি মানে ইফালে আগত দেখি যাইছোঁ, আগত দেখি অলপ নাজাৰাটো অলপ ভাল আছে। ইফালে আগত ব্ৰহ্মপুত্ৰ আছে আৰু এইটো আপোনালোকে চাব পাৰে পানীৰ টেংকি। আৰু এতিয়া মই বৰ্তমান গাড়ীখন তাতে পাৰ্কিং কৰি থৈ দিছোঁ আৰু তলত দেখি এতিয়া যাই আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এই বিশাল জংগলত বৰ্তমান আমি দুটাই আৰু আগে পিছে কোনো নাই, অকল আমি দুটাই আছোঁ। আৰু ইটোফালে ব্ৰহ্মপুত্ৰ, ইটোফালে আমি দুজন আৰু কোনো নাই। ইয়াতে কি হয় কি নহয় একো নাজানো বৰ্তমান। ইয়াতে যদি হঠাৎ এটা বাঘ চাঘ ওলাই যায় আমি কি কৰিম? তো যিয়ে কি নহওক আমি এতিয়া আগুৱাই যাই আছোঁ জংঘলৰ মাজে। তো যিয়ে কি নহওক আমি এতিয়া আহি আছোঁ, আৰু ইমান সময় অহাৰ মূৰত আমি ইফালে মজাটো অলগে পিছে কোনো নাই, অকল আমি দুটাই আছোঁ। আৰু ইটোফালে ব্ৰহ্মপুত্ৰ, ইটোফালে আমি দুজন আৰু কোনো নাই। ইয়াতে কি হয় কি নহয় একো নাজানো বৰ্তমান। ইয়াতে যদি হঠাৎ এটা বাঘ চাঘ ওলাই যায় আমি কি কৰিম? তো যিয়ে কি নহওক আমি এতিয়া আগুৱাই যাই আছোঁ জংঘলৰ মাজে। তো যিয়ে কি নহওক আমি এতিয়া আহি আছোঁ, আৰু ইমান সময় অহাৰ মূৰত আমি ইফালে মজাটো অলপ পাই আছোঁ। লাহে ইফালে আগত আছে ব্ৰহ্মপুত্ৰ, বিশেষকৈ একো নাই, খালি ব্ৰহ্মপুত্ৰটোৱে আছে। তো ইয়াতে আমি আহিছিলোঁ, এনেই মানে ফুৰিব আহিছিলোঁ আৰু। তো আপোনালোকে চাওক অলপমান। এতিয়া আমি জংঘলৰ মাজৰ পৰা মিহিকৈ ওলাই আহিলোঁ। এতিয়া আৰু বেলেগ এটা জংঘলত বৰ্তমান যাই আছোঁ। এতিয়া বেলেগ এটা জংঘল নহয়, কি জেগা হয় ময়ো ভালদৰে চিনি নাপাওঁ বৰ্তমান, আৰু যাই আছোঁ। আপোনালোকে চাই থাকক কেৱল। তো গাইছ আমি এতিয়া ইয়াৰ পৰা যাই আছোঁ আৰু এটা বেলেগ জেগালৈকে, আৰু আপোনালোকে চাই থাকক। এতিয়া গৈছিলোঁ এইখন ৰাস্তাইদি, আৰু এতিয়া যাম এইখন ৰাস্তাইদি ওপৰত। তো গাইছ মানে অলপমান আপত উঠাৰ লগে মানে অলপমান চাইডেদি এখন ৰাস্তা আছে, সন্দি সুৰকি দিলোঁ, মানে মথাউৰিৰ ৰাস্তাহে পাই গ'লোঁ। মানে যিয়ে কি নহওক একো নাই, আৰু মথাউৰিৰ ৰাস্তা দি আৰু মিহি এনে অলপমান ফুৰা আনকৈ আহি আছোঁ। তো আপোনালোকেও ভিডিঅ'টো অলপমান এনজয় কৰক গাইছ। তাৰপৰা মানে মই যে ক'লোঁ তেৰা ৰাস্তা ফুৰাই দি এইখিনিতে জেগাত আহিলোঁ। মানে বাকী বেলেগ একো নাই, ব্ৰহ্মপুত্ৰটো আছে, আৰু ইয়াত মানে গধূলা মানুহ চানুহ আহি থাকে বহুত সময়, আৰু এটা ভিউ পইণ্ট আৰু গধূলা সময়তখিনি বহুখিনি ভালে লাগে দেচোন। আৰু এইটো ভাল চাব পাৰে আপোনালোকে, মানুহ চানুহ আছে অলপমান, কিছু আছে এতিয়া বৰ্তমান ইমান
ইমান এটা মানুহ চানুহ নাই আৰু বাকী দিন আহিলে কিন্তু মানুহ চানুহ থাকে দেচোন দে তো যিয়ে কি নহওক আপোনালোকক মই এইখিনি দেখালোঁ তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় তো বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত